শুনছা না কি লাগে সোনকালে বজাৰখন কৰিব লাগিবতো এই মোনায়ে পইচা লৈ আছোন ইমান দীঘল লিষ্ট যি যি লিখিছো চব আনিব লাগিব নানিলে চাবি কিন্তু মোৰ লাগ লগ কৰি নামে বিয়া আলু চব্জি তৰকাৰী পিঁয়াজ মিঠাতেল দালি এখান মোনাৰ এক মোনা মোৰ পকাত বা চাওঁ পকাটো ইমান ডাঙৰ গৰম নহয় দে হ'ব দে মই কিবা কৰি আনিম বাৰু যা মাংস লাগিব ব্ৰইলাৰ মাংস আনিব না দে হ'ব দে যা মই কিবা আনিম হ'ব দে ভাই যা যা মই হ'ব যা কি লাগে তো এই মস্ত বুঢ়া যিহেতু বেলুন লাগে হাই হৈ ভাই মানুহ ঐ ৰাম ৰাম এল পি স্কুলত পঢ়া ধ্যান পাইছে নি তই বেলুন লাগু এতিয়া এই বয়সত বেলুন লগালা বয়স আছে নে তই যাবা নাকি দে তই এটা বহি থাক মই তোক লাগি 10টা বা 10-12টা দিব লৈ আহিম দে নাকামিয়া তই এতিয়া চাব মই আহিমে এয়া বেছি টাইম নাই Preview. শুনছা মাথানি মাছ চাওঁ ৰ'দ এই বজাৰত জুই লাগছে বস্তু দাম কিনবা নোৱাৰি বস্তুবিলাক দাম কিহে লাগছে মই পানী খাব লাগছিল শুনছা না মাথানি চাইছো আহি কি আনবি এই ইমান দাম বস্তু বজাৰত খাইছো চাওঁ এই ভাই ইমান দামে বস্তু কিনবা পৰা নাই মই এই আলু কি আনিছো মিঠাতেল আনিছো আৰু কি আনিব লাগে মাতি থৈছো মই ঘৰৰ পৰিয়াল আহিব কাৰণে সেইকাৰণে ইমান কৈছে ঘৰৰ পৰিয়াল আহিলে তাৰমানে বেয়া পায় সেইকাৰণে মাংসকনি বজাৰ আনিছে বজাৰ আনিছে নাখাওঁ মই নান্ধো মই ইমান কাম পাই আনিছা মই বোলে নান্ধো যিবোৰা কৰি যাওঁ লৈ যা বজাৰত লৈ যা কি হলে বেলুন তাৰমানে বেলুন কথা কৈছিলি নেকি ঐ ৰাম এটাক লাগে মাংস এটাক লাগে বেলুন মই এই মাহটো মই হাজিৰা কত পোৱা নাই পইচা নাই এটা কুৰমা আলহী এই ৰচন এতিয়া মনা থাক কিহে পালৈ মোক ভগৱান কিহে পালৈ তই আনিবই লাগিব মই আনি দিম এই দুটা আনিলে আপোনাৰ ৰাম ৰাম হ'ব মই আনি দিম মই আকৌ যাব লাগিব এতিয়া হেৰি কৰি দিছো শুনছা না চাহ একাপ বৰ ধৰিবি মই আহিমে বেছিব নকৰো মই বাকী আনিলো আকৌ কালি পাছত দিব লাগিব হ'ব যা এতিয়া কিবা কাম মানুহ এতিয়া খুব আঠকাংক এই যা আৰু সেই জীয়াক লাগে বেলুন লাগে তাৰ বেলুনটা লৈ আহিছো তাই মাছো জীয়া সময় বেলুন লৈ আহিবা বেলুন আনিছে
Aku lah bu. Ayo mau tak na, ayo mau tak huncu. Mau dokannya mau kita full di sini. Itu kita kau kia kata ni. Dia apa dah? Mau aku kita tak boleh beli leh, anda macam. Cak kau lah, kau bawa bisu mau kita beli leh, ha? Aja, kau aja tak susah. Anak kau nak beli. Mak mak, aja, apa dah? Mau aku kita beli leh, ada yo. Kau bilang kia, apa sih? Tak bagus. Tak lagi boleh dah, tak lagi dulu.